নমস্কাৰ, আপোনালোকৰ মাজলৈ আজি এটা ভাল খবৰ লৈ আহিছোঁ। আত্মনিৰ্ভৰ অসম আঁচনিত যিসকল নিবনুৱা যুৱক যুৱতীয়ে অনলাইন কৰি থৈছিল তেওঁলোকৰ বাবে এইটো বহুতেই ভাল খবৰ, কিয়নো আজি তেওঁলোকৰ একাউণ্টত চৰকাৰে ৭৫,০০০কৈ টকা সোমোৱাই দিছে। বৰ্তমান বহুতৰে একাউণ্টত পইচাটো সোমাইছে আৰু ময়ো নিজক ভাগ্যৱান বুলি ক'ব লাগিব, কাৰণ আত্মনিৰ্ভৰ অসম আঁচনিৰ যিটো অনলাইন হৈছিল তাতো ময়ো অনলাইন কৰি থৈছিলোঁ আৰু বৰ্তমান আজি ৰাতিপুৱা মোৰ একাউণ্টত ৭৫,০০০ টকা সোমাইছে। আৰু চৰকাৰে কৈছে যে এইটো প্ৰথম কিস্তিহে, ইয়াৰ পাছৰ কিস্তি আকৌ সোমাব। আৰু যিসকলে অনলাইন কৰা নাছিল বা যিসকলে গম পোৱা নাছিল অনলাইনটো হৈ গ'ল কিন্তু কিছুমানে গমেই নাপালে, আৰু তেওঁলোকৰ বাবেও এইটো ভাল খবৰ যে চৰকাৰে আকৌ অনলাইন কৰা সুবিধা দিব। যিসকল নিবনুৱা যুৱক যুৱতীয়ে গম পোৱা নাছিল বা এইটোৰ প্ৰতি ইচ্ছুক নাছিল বা তেওঁলোকে কোনো নিউজতো গম পোৱা নাছিল, তেওঁলোকৰ বাবে এইটো বেছিয়ে ভাল খবৰ, কাৰণ ইয়াৰ পিছৰ বাৰলৈ আকৌ অনলাইন হ'ব আৰু 1 মাহৰ পাছত তেওঁলোকে নিশ্চয় অনলাইন কৰিব পাৰিব আৰু তেওঁলোকৰ একাউণ্টতো পইচা সোমাব। কিন্তু বৰ্তমান কাৰ একাউণ্টত টকাটো সোমাইছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মোৰ একাউণ্টত ইতিমধ্যে ৭৫,০০০ টকা সোমাইছে আৰু আমাৰ ঘৰৰ ওচৰৰ বহুত ল'ৰা ছোৱালীও সোমাইছে বুলি মই শুনিবলৈ পাইছোঁ, কিন্তু এতিয়ালৈকে কিমানৰ সোমাইছে সেইটো গম পোৱা নাই। খুব কমৰে সোমাব, কাৰণ বহুতে গমেই পোৱা নাছিল যে অনলাইনটো হৈছিল আৰু মই গম পাইছিলোঁ। মই গম পোৱাৰ বাবে অনলাইনটো কৰি থৈছিলোঁ। মই আশাও কৰা নাছিলোঁ পইচাটো যে সোমাব বা নোসোমাব বুলি, কিন্তু নিজৰ কামটো মই কৰি থৈছিলোঁ কাৰণে আজি বৰ্তমান ৰাতিপুৱা যেতিয়া মই মেছেজটো পাইছোঁ মোৰ একাউণ্টত ৭৫,০০০ টকা সোমাই আছে। আৰু মই সেইবাবে আপোনালোকৰ মাজলৈ ভিডিঅ'টো বনাই আনিছোঁ। কাৰ সোমাইছে বা কোনে গম পাইছিলে অনলাইন কৰিবৰ সময়ত তেওঁলোকে মোক কমেণ্ট কৰি জনাব কাৰ সোমাইছে বা কাৰ অনলাইন কৰাৰ পাছতো সোমোৱা নাই, তেওঁলোকেও কমেণ্ট কৰি জনাব। আৰু ইমানেই আছিল ভিডিঅ'টো, বিশেষ নাই।